আঙ্কেল ও আঙ্কেল জালখন পুরা বঢ়িয়া জেগাত পাতিলে না আকৌ নহলে যে বাল্টিং লৈ ইনে যোৱা হ'ব ওই কুলক্ষণীয়া জাল নদঙা আগতে কলিয়ে নহয় কুলক্ষণীয়া কথাবোৰ যাকে যা তেজ খোৱা তই যাব নালাগে ঘৰ যাকে যা মই কিবা ইনে কৈছোহে কথাটো কেনেবাকে যদি আজি মই মাছ নাপাবলৈ হয় তেতিয়া কুলক্ষণীয়া তোক আজি মই ধৰি লৈ ৰাম পিতন দিম এ বা পুৰা লগত বাল্টিং লৈ লৈছে দেখোন মানে পুৰা এগাল মাছ পাব আৰু কি ব'লকচোন তেতিয়াহ'লে জাল উঠাওঁগে জাল উঠালেহে গম পোৱা যাব কাৰ জালত কিমান লাগিছে মালোৱা ঐ তহঁতি পিছে লগত একো নানিলি নে কি হয় যদি মাছ লাগে তেতিয়া মাছ ঘৰলৈ লৈ যাবলৈ এই পলিথিনটা লৈ আহিছোঁ এনেও পালে পলিথিনৰ জোখহে পাম আৰু অ' লাগিলিনে বাৰু ভালকে তিতি এসাঁজ খোৱাবিনে বাৰু দাঙি চালেহে এতিয়া গম পোৱা যাব মাছ খোৱাবনে নোখোৱাই চোন একদম জিলেলে অ' বঢ়িয়াকে মানে এসাঁজ খুৱাব এই মাছকেইটা এৰুৱাই জালখন আকৌ পাইত থৈহে যাওঁ পাই লগত লৈ নেযাওঁ পাইত থৈ গ'লে ৰাতিটো পুৰা লাগি থাকিব ৰাতিপুৱা আকৌ নিবলৈ আহিব পাৰিম বঢ়ি আছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিহীনাই নাই আমাৰ পৰম গুৰু ও হৰি ও ৰাম আঙ্কেল ডাঙো নেকি দাং এতিয়া চব চিন্তি দাঙিব পাৰ পয়া লগা মাই ব্ৰ লেটস গো ओ धक्का जरा सा महसूस हुआ ओ लाइफ की गाड़ी में खस के मरा ब्रेक ओ टेव 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 ये तो पूरा मछली है ओ अंकुल देखिले किमान माछ লাগিলে হয় মই ইনে জাল টঙা আগত আশীৰ্বাদ দিছো বুলি ভাবিছিলি নেকি মই আশীৰ্বাদ নিদিয়া হলে ইমান মাছ যে ঘেণ্টাও নালাগে তাড়াতাড়ি জাল ওপৰলৈ লৈ আহ মাছ এৱাব লাগে পয়া লগা মাই ব্ৰ লেটস গো জাল ওপৰলৈ লৈ যাও বলা পুৰা মস্তিছে এ বা চবৰে লাগিছে মানে পুৰা মোৰ জালখন চাই যেনিবা ভালেই মাছ লাগিছে দেই মোৰ জালখন যিমানহে ফুটা হাপ লাগি যে মোৰ গোটেই জালখন শেষ হৈ গ'ল আকৌ বহি আছে পাতি দিওঁ ৰাতিপুৱা তেতিয়া নিবহি পাৰিম এইবাৰ অকণমান আগলৈ পাতি দিওঁ এইটো বজেন ব্ৰই আকৌ জাল পাতি দিছে দেখোন ঐ বজেন ব্ৰ ঐ জাল আকৌ পাতি দিছ যে ইচক চিন্তি ঘৰলৈ লৈ নেযাও নেকি ঘৰলৈ লৈ যোৱাতকৈ আকৌ পাতি থৈ যাওঁ আৰু ৰাতিপুৱা আকৌ চাবলৈ আহিব পাৰিম তাড়াতাড়ি কৰ আমিও ইচক চিন্তি আকৌ জালখন পাতি থৈ যাওঁ এই ৰব আঙ্কেল এই হিমাটো যে জালখনত বেলেগ জোৰছে লাগি ধৰি আছে তাক এৰুৱাতে সি যে মোৰ ঘামটি ঘূৰাই দিছে বজেন ব্ৰ এতিয়া গম পালি ইচক চিন্তি মই টিং কিয় লৈ আহিছিলো সঁচাকে দেই কাইদেউ আপুনি যে কিবা এটা গম পায় ঐ তহঁতিও গম পাবি ৰাতিপুৱা গধূলি সদায় ঈশ্বৰৰ নাম লবি তেতিয়া যে তহঁতিও গম পাবি এতিয়া পিছে গধূলি ভাতৰ লগত খাবগে নে কি বনাই আৰু কি নাখায় আৰু কিবা ইচক চিন্তি শুঙি চাম নে আঙ্কেল কাইলৈ আকৌ জাল চাবলৈ ৰাতিপুৱা কেইটা বজাত যাব 7টামান বজাত যাবনে
ঐ বুৰ্বকৰ ঘোঁৰা চুইচ 7টা বজাত জাল চাবলৈ যাবলৈ হলে জালত মাছ লাগি নাথাকে, মাছ চুৰ হব, চুৰ। চুৰ হব? কোনে চুৰ কৰিব? বৰটোকোলাই নে কি? ঐ বৰটোকোলাই নহয়, এইটো দেবেনে চুৰ কৰিব, দেবেনে। এইটো দেবেন কিমান ৰাতিপুৱাই উঠে বুলি ভাবিছ খোজকাঢ়িবলৈ? সেই তেজ খোৱাটোৱে খোজকঢ়াৰ লগতে গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰলৈকে পিটপিটাই ফুৰে। আৰু তাতে সি জাল পাতিছি বুলিও গম পাই, সি যে খাটাং মাছ চাবলৈ মনে মনে ৰাতিপুৱাই যাবই যাব। তেতিয়াহ'লে আংকুল আমি যে পুৰা সোনকালে যাব লাগিব, একদম ছাৰতকৈ সোনকালে যাব লাগিব আমি। পুৰা সোনকালে যাব লাগিবতোন। ইছক চিন্তি যে 4টামান বজাতে যাম। এইটো চালা দেবেন কেনেকুৱা চুৰ বুলি ভাবিছ? ৰাতিপুৱাই উঠি লৈ আঘপা কঁঠাল চুৰ কৰিব, তাঘপা নেমু চুৰ কৰিব, তেনেকে চুৰ কৰিয়ে চলি আছে। নিচেকে বজাৰ কৰি নাখায়, তেনেকে অকল চুৰ কৰিয়ে খাই জান।